আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আছোঁ খুৰী এজনীৰ ঘৰত। ঘপককৈ ভাত খাবলৈ মাতিলে, সেইকাৰণে ঘৰত ভিডিঅ' কৰা নহ'ল। ইয়াত আহিয়ে কৰিছোঁহি। এতিয়া 9টা বাজিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি দেখাব পাৰোঁ নাজানো, দেখাই থাকিম। কোন কোন আছে সেয়াও দেখাম বাৰু, কি খাওঁ। ঠিক আছে তেন্তে। এইফালে ভণ্টি এজনী হাই দি দিয়া। ভাত খাবলৈ মাতিছে দেই। লোকৰ ঘৰত বহি আছিলোঁ, চিঞৰি চিঞৰি মাতি আনিছে একদম। নাই মাতি আনিছোঁ, নহা হ'ল লোকৰ ঘৰত বহি থাকোঁতে। এইফালে পেহী ভাইটি, পেহী ছোৱালী শুই আছে। এইফালে পাপাই বৰ্তাই খুৰাই বহি আছে। তাৰপিছত ৰ'ব, পাকঘৰটো মই দেখাইছোঁ। এইফালে খুৰীয়ে বনাই আছে খানা। এইফালে মাংস বনাইছে, এয়া মাছ সেয়া বনাই আছে খুৰীয়ে। এয়া ভাত পানী খাই আজৰি হ'লোঁ। এয়া এতিয়া ফেনৰ তলত বহি আছোঁ। একদম পূৰা গৰম উঠিছে, ঘামি জামি অৱস্থা বেয়া, ঘামি জামি অৱস্থা নাই। পূৰা খালোঁ আজি। সামৰণি কৰিছোঁ। এইফালেও এজনীও, এইফালে খুৰা, সেয়া পাপা। হেল্ল' গাইজ, এতিয়া চাহ একাপ বনাই লওঁ। মানে গা পা ধুই আহিলোঁ। গা ধুই পিনি মানে চাহ একাপ নোখোৱালৈকে ভালেই নালাগে। সেইকাৰণে চাহ একাপ খাই লওঁ বনাই। চাহকাপ বনাই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। ল'লোঁ মই। এতিয়া ভাত বনাই লওঁগৈ। 1টা বাজিবৰ হ'ল আৰু মাহঁত 2:30মানত পাবহি। মোৰ ভোক লাগিছে, যদি সোনকালে হৈ যায় মই খাই দিম। পূৰা ভোক লাগিছে, অকণমান ভোক লগা কৰিছে। ভোক লাগোঁতেই নাখালে নহ'লে পিছত খাব নোৱাৰিম আৰু। আজি বতৰটো বহুত বেছি ভাল পৰিছে, বতাহো মাৰি আছে আৰু ৰ'দো বহুত বেছি পৰিছে। কাপোৰখিনি ধুলোঁ, বেডশ্বীট ধুলোঁ, আৰু নিজৰ কাপোৰ কেইটামান আছিলে সেইকেইটা ধুই ল'লোঁ। এতিয়া মই ভাতকেইটা বনাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। কুকাৰত ভাত পাতিলোঁ। এতিয়া বেছি একো নবনাওঁ। মায়ে ৰাতিপুৱা দালি বনাই থৈ গৈছিলে আৰু দালিতে আলু দিয়া আছিলে। সেই আলু দি এটা পিটিকা বনাম। আপোনালোকৰ লগতো মই ৰেচিপিটো শ্বেয়াৰ কৰিম। যদিহে আলু পিটিকা মানে কি চিম্পুলকৈ বনাম, যদিহে আপোনালোকে তেনেকৈ খাব বিচাৰে। মই মানে তেনেকৈয়ে খাওঁ আলু পিটিকা কৰি। আলু পিটিকা যেনে মানে যিটিকে বনাব পাৰি। মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আপোনালোকে যদি ভাল পায় ৰেচিপিটো, ৰেচিপি হিচাপে নহয় আৰু এনেই দেখাম। যদি ভাল পায় তেনেকৈ এবাৰ খাই চাব পিটিকাটো। ঠিক আছে তেন্তে মই এতিয়া বনাই লওঁগৈ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া বইল কৰা আলুখিনি মই লৈ ল'লোঁ। লগতে 2টা শুকান জলকীয়া পুৰি লৈছোঁ মই। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, মই শুকান জলকীয়া দিছোঁ, টেষ্টটো ভাল হ'ব। এফাল পিঁয়াজ মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে অকণমান নেমু চেপি দিম। অকণমান নেমু লৈছোঁ আৰু আদা এডোখৰ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা বিলাহী পুৰি লৈছোঁ। সৰু চাইজৰ মানে মিডিয়াম চাইজৰ বিলাহী এটা পুৰি লৈছোঁ। এইফালে আলুখিনি মই লৈ লৈছোঁ, তাৰ ওপৰত পিঁয়াজ দিছোঁ, লগতে আদাখিনি দি দিছোঁ মই। আদাখিনি দিয়াৰ পিছত পুৰা বিলাহীটো ইয়াত এনেকৈ দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে পিটিকি ল'ম। এইখিনি পিটিকি হোৱাৰ পিছত সোৱাদ অনুসৰি নিমখ দিছোঁ, লগতে এচামুচৰ সমান মিঠাতেল দিছোঁ আৰু শুকান জলকীয়া 2টা এতিয়া দি দিছোঁ। এতিয়া ভালদৰে এইখিনি পিটিকি ল'ম। আলু পিটিকা সদায় হাতেৰে পিটিকিব লাগে, তেতিয়া খাই টেষ্টটো বেছি ভাল লাগে। এইখিনি হোৱাৰ পিছত ইয়াৰ ওপৰত অকণমান নেমু, এচামুচমানৰ সমান নেমু ৰস চেপি দিছোঁ। এয়া আজি মোৰ পিটিকা ৰেডি হৈ গ'ল। এইফালে ধুনীয়াকৈ সজাই লৈছোঁ। এনেকৈ পৰিৱেশন কৰিলে দেখিও ভাল লাগে। 2টা পকা জলকীয়া ওপৰত দি লৈছোঁ। এনেদৰে চিম্পুলকৈ যদি আপোনালোকে পিটিকা খাব বিচাৰে তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। এইফালে আজিৰ থালিখন সজাই লৈছোঁ। এয়া মায়ে শুকান জলকীয়া দি তেল মাৰিছিলে দালিত। এইফালে মই বনোৱা ভোট জলকীয়া আচাৰ আৰু আমৰ আচাৰ অকণমান লৈ লৈছোঁ। কেতিয়াবা এনেকৈয়ে ভাল লাগে খাই। এইফালে আজি পোৰা বিলাহী, শুকান জলকীয়া, আলু, পিঁয়াজ, আদা তেনেকৈ দি বনোৱা পিটিকা। এইফালে এটা এপিচ পাপৰ ফ্ৰাই কৰি লৈছোঁ। আজিৰ থালিখন ইমানেই আছিল। এনেকৈ চিম্পুলকৈ খায়ো কেতিয়াবা বহুত বেছি ভাল লাগে।
এতিয়া মই ভাত বাঢ়ি ল'লোঁ খাবলৈ। ভাতকেইটা খাই লওঁ। গৰম পানী খাইছোঁ, ঠাণ্ডা পানী নাই খোৱা। ইমান গৰম পৰিছে যদিও গৰম পানীয়ে খাইছোঁ। মই গা বেয়া হ'লে গৰম পানীয়ে খাওঁ, ঠাণ্ডা পানী নাখাওঁ। ঠিক আছে তেন্তে মই ভাতকেইটা খাই লওঁ। এয়া মই ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া গোটেই ঘামি জামি অৱস্থা নাই, গৰম উঠিছে। গুটি এটা উঠিছে, এইখিনিতো উঠিছে দুটা। এতিয়া মই ফেনৰ তলত অকণমান বহি লওঁ। গা বেয়া, মই ফেনৰ তলত ইমানকৈ নাথাকোঁ বাৰু, হ'লেও বহুত বেছি গৰম উঠিছে, সেইকাৰণে অকণমান দেৰি ৰৈ দিওঁ, ৰেষ্ট লৈ লওঁ। তাৰপিছত আপোনালোকক কি পাৰোঁ দিনটোত দেখাই থাকিম বাৰু। মাহঁত পোৱাহি নাই, মাহঁত নহাকৈ মই ভাত খাই দিলোঁ। ভোক লাগিলে, আৰু ভোক নালাগোতে যদি গা বেয়া হওঁতে ভাত কেইটামান নাখাওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, সেইকাৰণে চাহ দুকাপ খাইছিলোঁ, লাল চাহ, বিস্কুটো নাই খোৱা, আজি মন যোৱা নাই খাবলৈ। সেইকাৰণে মাহঁত অহালৈ মই নৰলোঁ, ভাত খাই দিলোঁ। আৰু গা বেয়া হওঁতে যেতিয়া ভোক লাগোতেই নাখাওঁ নহয়, পিছত আকৌ খাবলৈ মন নোযোৱা হৈ যায়, সেইকাৰণে মই ভাত খাই দিলোঁ। মাহঁত আহিলে বাঢ়ি মেলি দিম আৰু খাবলৈ। ঠিক আছে তেন্তে। বাচন ধোৱাই নাই মই, মোৰ কাঁহীখন থৈ দিছোঁ, মাহঁত অহাৰ পিছত একেবাৰে ধুম। ঠিক আছে তেন্তে, মই পিছত ৰেষ্ট লোৱাৰ পিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। হেল্ল' গাইজ, এতিয়া মই অকণমান ৰৈ ল'লোঁ, মানে ৰেষ্ট লৈ ল'লোঁ। গাটো একদম কিবা ভৰিবোৰত জোৰ নাইকিয়া নিচিনা লাগিছে, আৰু কাহো হৈছে। এতিয়া এফালে যাওঁ, মানে ক'ত যাওঁ বাৰু, আপোনালোকক যদি পাৰোঁ, লোকৰ ঘৰত তেনেকৈ ভিডিঅ' কৰিবলৈ মোৰ ভাল নালাগে, আৰু বিশেষকৈ মানুহ থকাত মানে কিবা এটা ভাল নালাগে। সেইকাৰণে ওলাই লওঁ, ওলাই পিনি আপোনালোকৰ লগত কথা পাতি আছোঁ। মানে দেৰিয়ে হৈছে, 5টা বাজি গ'লেই যে, পূৰা 5টা বাজিছে, 5টা বাজি যোৱা নাই বাৰু। মুখ হাতকেইটা ধুই ওলাই মেলি লওঁ। তাৰপিছত ওলাই মেলি যাওঁতে আপোনালোকক দেখাম বাৰু। মই যাম, ভাইটি যায় নাযায় নাজানো, তাৰ হাপুৰীয়াত খোলৰ ক্লাছ এটা আছে, সি তালৈ যাব। যদি আমাৰ লগত যায় নাজানো বাৰু। ঠিক আছে তেন্তে, মই ওলাই লওঁ। এয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ, এতিয়া মই গৈ আহোঁগৈ। এয়া মই ঘৰ আহি পালোঁহি। মানে এফালে গৈছিলোঁ মানুহে ঘৰলৈ, চেলেং আৰু গামোচাৰ কাৰণে গৈছিলোঁ, আৰু ভাইটি গায়ন বায়ন গাবৰ কাৰণে এখন চুৰিয়া লাগে, সেইকাৰণে গৈছিলোঁ। চুৰিয়া মানে আছে, কিন্তু চবতে আৰু কম্পিটিশ্যনত ক'লাপতি চুৰিয়া লাগে, মানে সৰু ক'লাপতি চুৰিয়া এখন লাগে, সেইকাৰণে সেইখন আনিব গৈছিলোঁ। তাৰপিছত চেলেং আনিলোঁ। তাৰপৰা গামোচা আজি অনা নাই বাৰু, গামোচা পিছে পৰে আনিম। পইচা মানে ইমান নিয়া নাছিলোঁ, সেইকাৰণে চেলেঙকে আনিলোঁ আৰু চুৰিয়া এখন আনিলোঁ। ঠিক আছে তেন্তে, আৰু ৰাতি কি পাৰোঁ আপোনালোকক দেখাই থাকিম বাৰু। গাটো ইমান ভাল নহয়, ওলাই গ'লোঁ, মানে গাটো অকণমান বেছিকৈ মানে ভাল লাগে বুলিয়ে ওলাই গ'লোঁ। একেবাৰে ৰাতি দেখাম, কিবা এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ, সেইটো শ্বেয়াৰ কৰিম। ৰাতি যিটো ভিডিঅ' শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ, ৰেচিপি ভিডিঅ', সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত মই শ্বেয়াৰ কৰিম। আজি ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেইকাৰণে শ্বেয়াৰ নকৰিলোঁ। আৰু এইফালে ভণ্টি, যাৰ ঘৰত আমি ভাত খাবলৈ গৈছিলোঁ, তাই বহুত মৰম কৰে মোক। আৰু আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম।